হয়, আমি AIDF সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা AIDFৰ পৰা মথনগুৰি সমষ্টিৰ ২০ নং মথনগুৰি সমষ্টিৰ কুৰপানালিক প্ৰাৰ্থী হিচাপে প্ৰক্ৰিয়া কৰি আজি নমিনেশ্যন ছাবমিট কৰিছোঁ। কাৰ লগত প্ৰত্যাহ্বান হ'ব? নাই, প্ৰত্যাহ্বান থাকক, আমি ইয়াত শক্তিশালী আমি বিজেপিক নিশ্চয়কৈ আমি ধৰি লৈছোঁ আৰু আমি BTCৰ পৰা BTCৰ বড়ো ভাইসকলৰ প্ৰতি বিজেপিয়ে যি এটা আইডেণ্টিটি ক্ৰাইচিছৰ যি এটা ভাবুকি লৈ আহিছে আৰু বিজেপিয়ে যি আগ্ৰাসী মনোভাৱে আমাৰ BTC অঞ্চলৰ ঐক্য শান্তিৰে যি এটা বাধা বিঘিনিৰ সৃষ্টি কৰিবলৈ ওলাইছে, তাৰ এগেইনষ্টত আমি বিজেপি বিৰোধী শক্তি হিচাপে আমি ওলাই আহিছোঁ। AIDFে মেথনগুৰিত নিশ্চয়কৈ শক্তিশালীভাৱে নিৰ্বাচন খেলিব আৰু গোটেই BTCত 8টা সমষ্টিত আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি আছোঁ আৰু আমি আশা কৰিছোঁ যে আমাক ৰাইজে নিশ্চয়কৈ ভাল সঁহাৰি দিব। কিমানমান ভোট পাব? না, ভোট এতিয়া চাওক, আমি জিকাৰ কাৰণে খেলিছোঁ। আমাৰ মোটামুটি ভোটৰ এক্সপেক্টেশ্যন তেনেকুৱা মানে আমি নিশ্চয়কৈ কৰা নাই। আমি এতিয়া গৈ লওঁ, আমি আৰু 20 দিন আছে, বাকী আছে। 20 দিনত আমি নিশ্চয়কৈ মোটামুটি 10-15 দিনত আপোনাক জনাব পাৰিম যে কিমানজন ভোটাৰে আমাক একচেপ্ট কৰি ল'ব এই কথাটো। জিকাৰ পিছত ৰাইজৰ কি কাম কৰিব? চাওক, আমাৰ AIDF দলে সদায় মানুহৰ হকে, মানুহৰ প্ৰতি থকা অন্যায়, মানুহৰ প্ৰতি থকা যিবিলাক মানে বেয়া বিচাৰ হৈ আছে, মানুহৰ প্ৰতি যিখিনি নিষ্পেষিত কৰা হৈ আছে তাৰ এগেইনষ্টত আৰু গোটেই অসমত যি বৰ্তমান উচ্ছেদ চলি আছে, মানুহৰ মাটিৰ পাট্টাৰ যি এটা সমস্যা চলি আছে, এই গোটেইখিনি সমস্যালৈ আমি যুঁজিম আৰু ৰাইজৰ অধিকাৰৰ হকে আমি নিশ্চয়কৈ যুঁজিম। AIDFে যিটো মথনগুৰি সমষ্টিত BJP, UPPL আৰু BPF শক্তিশালী মানে পাৰ্টি আছে, কি ক'ব? চাওক, তেওঁলোক নিশ্চয়কৈ UPPL, BJP, BPF তিনিওটা ষ্ট্ৰং পাৰ্টি আৰু AIDF ইয়াত আমাৰ ভেটি খুবেই ষ্ট্ৰং শক্তিশালী বুলি ভাবোঁ। যোৱাবাৰ আমি 3 নম্বৰ পজিশ্যনত আছিলোঁ, মানুহে 9,000 মানুহে আমাক মেণ্ডেট দিছিলে আৰু এইবাৰ নিশ্চয়কৈ তাতকৈ ভাল এটা পাৰফৰ্মেঞ্চ হ'ব বুলি আমাৰ বিশ্বাস।